एबिएमसुनि जिब्रैथि मिरुआरि मुंख्लं सान आरो क'क्राझार जिल्ला एबिएमसुनि 92 बोसोरारि जथुम्माया बिटिआरनि सदर क'क्राझारनि साखाथि गौरांसा नोगोराव 22 आरो 23 अक्ट'बराव साननैनि हाबाफारिजों जालाङो। दिनै जोबथा साननि हाबाफारियाव गाहाय आलासि महरै अखिल गगैया बाहागो लायो। गुबुन फारसेथिं अखिल गगै बिथाङा गौरां नोगोराव जानाय एबिएमसुनि जथुम्मायाव बाहागो लानानै बिटिआर ओनसोलाव हानि मोनथायनिफ्राय गोबां सुबुङा नेवसिजादों होनना बुंनायजों लोगोसे इं 2003 मायथाइनि 10 फेब्रुवारियाव जानाय बिटिसि गोरोबथानि समसिम जाय सुबुङा बिटिआरनि ओनसोलाव रायजो जाबोदों बिथांमोना हानि मोनथाय होनायनि बाथ्राखौ आसाम सरकार, भारत सरकार आरो गोरोबथानि सागानगिरिफोरा बुंनाय बादियै साफ्रोमबो भारतारि नोगोरारिफोरनो हानि मोनथायखौ होनांगौ होनना बिटिसि खुंथाय आरो आसाम सरकारनिसिम दाबि दैखांदों होनना बुङो। बेबादिनो 2021 मायथाइनि बिधानसभा बिसायख'थिनि समाव आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया बिटिआरनि ओनसोलाव रायजो जानाय साफ्रोमबो सुबुंनो हानि मोनथायखौ 2 दाननि गेजेरावनो होनायनि बाथ्रा बुंदोंमोन। दिनैसिम सासेबो सुबुंनो हानि मोनथाय होआखै। बेनि उल्थायै 2023 मायथाइयाव बिथांमोना रोजा रोजा सुबुंनि न'खौ इभिक्सन खालामनायनि नटिस हरदों। नाथाय गोबां सोमावसारनायनि थाखायसो बिथांमोना इभिक्सन खालामनायखौ दोनथ'दों होनना खौरांगिरिनि सिगाङाव ओरैबादि बुङो। বিটিএডি এলেকাত ইয়াৰ জনতাৰ ভূমি অধিকাৰ চূড়ান্তভাৱে প্ৰতিপন্ন কৰাটো আমাৰ প্ৰত্যেকজন মানুহৰ দায়িত্ব। যিহেতু বিটিচি চুক্তিত 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ দিনা বসবাস কৰা প্ৰত্যেকজন মানুহৰ ভূমি অধিকাৰ থাকিব বুলি সেই চুক্তিত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰীসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ইয়াত বসবাস কৰা স্থায়ী বাসিন্দা প্ৰত্যেকজন ভাৰতীয় নাগৰিকক মাটিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি বিটিএডি কৰ্তৃপক্ষক আৰু অসম চৰকাৰক দাবী জনাইছোঁ। 2021 চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছিলে যে বিটিএডিত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰ নাগৰিকৰ ভূমি অধিকাৰ 2 মাহৰ ভিতৰত প্ৰদান কৰা হ'ব, প্ৰত্যেকটো পৰিয়ালক মাটিৰ পট্টা দিয়া হ'ব। কিন্তু এতিয়ালৈকে এটাও পৰিয়ালক তেওঁলোকে মাটিৰ পট্টা দিয়া নাই। তাৰ বিপৰীতে 2023 চনত তেওঁলোকে মানুহৰ ঘৰবিলাক উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে গোটেই সমগ্ৰ বিটিএডি এলেকাত হাজাৰ হাজাৰ মানুহৰ ঘৰ উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে জাননী জাৰি কৰিছে। কিন্তু ব্যাপক প্ৰতিবাদৰ কাৰণেহে এতিয়ালৈকে উচ্ছেদটো বন্ধ হৈ আছে। লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত বন্ধ হৈছিলে, এতিয়া উপ নিৰ্বাচনৰ পাছত চাগে আকৌ উচ্ছেদ কৰিব। গতিকে সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰি বিটিএডিৰ স্থায়ী বাসিন্দাসকল, ভাৰতীয় নাগৰিকসকলক প্ৰত্যেকজনকে যোগ্য বৈধ প্ৰত্যেকজন ভাৰতীয় নাগৰিকক 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ ভিত্তিবৰ্ষৰ ভিত্তিত যিটো বিটিচি চুক্তিত হৈছে সেই ভিত্তিত ভূমিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ। এবিএমচিৰ শ্বহীদ দিৱসত উপস্থিত থাকি আপুনি সংখ্যালঘু জনসাধাৰণক কি বাৰ্তা দিব? সংখ্যালঘুৰ ৰাইজ আজি সমগ্ৰ ভাৰতবৰ্ষ যদি সাংঘাতিক ধৰণে নিৰ্যাতিত, নিপীড়িত আৰু সাংঘাতিক ধৰণে ভয়াৰ্ত হৈ থাকিবলগীয়া হৈছে। বিজেপি চৰকাৰখন হ'ল সংখ্যালঘুৰ ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ সংখ্যালঘুৰ শত্ৰু। গতিকে সেই হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধান হৈ থাকিবৰ কাৰণে আৰু সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক 2026 চনত ঐক্যবদ্ধভাৱে যাতে আমি সকলোৱে সংখ্যাগুৰু, সংখ্যালঘু, জনজাতি, অজনজাতি সকলো মানুহে যাতে ঐক্যবদ্ধভাৱে যাতে আমি 2026 চনত বিজেপি চৰকাৰখনক, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক যাতে উফৰাই পেলাই ব্ৰহ্মপুত্ৰত পেলাই দিব পাৰোঁ, তাৰ কাৰণে মই সকলো সংখ্যালঘু ৰাইজকে ঐক্যবদ্ধ হৈ থাকি বিৰোধী পক্ষৰ লগত সহযোগিতা আগবঢ়াবৰ কাৰণে আহ্বান জনাইছোঁ। কি ক'ব আপুনি আজিলৈকে বিধানসভাত মই একবাৰৰ কাৰণে শ্বহীদ ৰাফিকুল ইছলামৰ হত্যাৰ CBI তদন্ত সোনকালে প্ৰতিবেদন দাখিল কৰিব লাগে বুলি মই দাবী উত্থাপন কৰিছোঁ। সেইটোক লৈ মই ইয়াতো আন্দোলনতো অংশগ্ৰহণ কৰিছোঁ আৰু লগতে কেইবাবাৰো শ্বহীদ দিৱসতো অংশগ্ৰহণ কৰিছোঁ। উঠাব পাৰোঁ, উঠাম চিয়ৰ। বিৰোধী ঐক্য মঞ্চৰ পৰা ভূপেন বৰাই পদত্যাগ কৰিছে, এই ক্ষেত্ৰত কি? ভূপেন বৰা ডাঙৰীয়াৰ অসমৰ পৰা বা বিৰোধী ঐক্য মঞ্চৰ পৰা পদত্যাগ এটা অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। আমাৰ মাজত সামান্য কিছু খেলি মেলিৰ
সৃষ্টি হৈছে। কালি ৰাতি আচলতে গোটেই কথাবিলাক পতা হৈছিলে, কিন্তু আকৌ কিবা খেলি মেলিৰ সৃষ্টি হৈছে। আজি ৰাতিপুৱালৈ চব ঠিকে আছিলে, তাৰপাছত অলপ খেলি মেলিৰ সৃষ্টি হৈছে। কিন্তু মই আজি গোটেই দিনটো কোকৰাঝাৰত থাকিবলগীয়া হোৱাৰ কাৰণে এই গোটেই ঘটনাক্ৰমৰ লগত জড়িত হ'ব পৰা নাই। ইয়াৰ পৰা গৈয়ে নিশ্চিতভাৱে এই গোটেই কথাবিলাক আলোচনা কৰিম আৰু অচিৰে 5টা বিধানসভা 5টা উপনিৰ্বাচন 5খন আসনত আমি বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে প্ৰাৰ্থিত্ব দি আমি বিজেপিক পৰাভূত কৰিম। মোৰ কথাটো এটাই যে বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী দিব লাগে। দুৰ্বল প্ৰাৰ্থীৰ জৰিয়তে আমি বিজেপিক হৰুৱাব নোৱাৰোঁ। গতিকে শক্তিশালী প্ৰাৰ্থী দিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ সিদ্ধান্ত ল'ব লাগিব আৰু ঐক্যবদ্ধভাৱে বিজেপিক আমি পৰাভূত কৰিব লাগিব।